এয়া হৈছে কৰ্দৈ টেঙা পোৰা কৰ্দৈ টেঙা পুৰি লৈছোঁ। এয়া হৈছে আঠিয়া কলৰ বাকলি পুৰি লোৱা হৈছে। তাৰপিছত এয়া হৈছে জলকীয়া আৰু নিমখ। বন্ধুসকল, এইখিনি বস্তু আমি একেলগে সানি ল'ব লাগিব। সানি লৈ আমি কাহ উঠাৰ লগে লগে অলপ অলপ এচামুচ কৰি খাব লাগিব। আৰু বৰ উপকাৰী ঔষধ বন্ধুসকল। আপোনালোকে ইচ্ছা কৰিলে লগত জালুক, আদা আদিও লগ কৰি দিব পাৰে, তেতিয়াহ'লে আৰু ভাল হ'ব। এয়া কৰ্দৈ টেঙা পুৰি ল'ব লাগিব। এয়া ভীমকলৰ বাকলি, আঠিয়া কলৰ বাকলি পুৰি লৈছোঁ। আৰু এয়া জলকীয়া আৰু নিমখ, এইখিনি একেলগে আপোনালোকে সানি কাহ উঠাৰ লগে লগে খাব লাগিব। যিহেতু মোৰ কাহ হৈ আছে, কাহ হোৱাৰ লগে লগে আমি এইখিনি বস্তু মায়ে বনাই দিয়ে আৰু আমি খাওঁ। খোৱাৰ লগে লগে কাহ কমি যায়। বৰ উপকাৰী ঔষধ, এইখিনি ঘৰুৱা ঔষধ। আপোনালোকেও ব্যৱহাৰ কৰিবচোন।